হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। এইবাৰ ইবানৰ লগত প্ৰথম গুৱাহাটীত ৰাস চাবলৈ আহিছোঁ। মানে এয়া হৈছে লখৰাৰ ৰাস। যিহেতু এইবাৰ ঘৰত যাব নোৱাৰিলোঁ, মনটো খুবেই বেছি বেয়া। আৰু মই যিহেতু নলবাৰীৰে ছোৱালী, নলবাৰীৰ ৰাস চাই ডাঙৰ হোৱা, তথাপি যাব নোৱাৰিলোঁ। কেতিয়াবা মনটো খুব বেছি বেয়া লাগে। আৰু মনটো ভাল লাগিবৰ কাৰণে এয়া আহিলোঁ লখৰাত থকা ৰাসখনলৈ। ইমান বেছি ভাল লাগিছে আহি, জানেনে? খুব বেছি ডিচিপ্লিন মেইনটেইন কৰিছে। আৰু এয়া হৈছে আমাৰ মৰমৰ জুবিন দা। মোৰ যে কেতিয়াবা মাজুলীৰ ৰাসখন চাবলৈ ইমান বেছি মন যায়। যদি যাব পাৰোঁ নেক্সট বছৰলৈ যাম আৰু আপোনালোকক নিশ্চয় দেখুৱাম দেই। আৰু কিবা কৰে নাজানো ভগৱানে। এইবাৰ পিছে মই লখৰাৰ ৰাস প্ৰথমবাৰ চাবলৈ আহিছোঁ আৰু মনটো ইমানেই বেছি ভাল লাগিছে আহি। এয়া ৰাসখন চাই মেলি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিলোঁ। আচলতে শ্ৰদ্ধাঞ্জলি বুলি ক'বলৈ একদমেই বেয়া লাগে, তথাপিও আৰু উপায় নাই। এয়া মেলাখন এবাৰ চাবলৈকে আহিলোঁ। মেলাখন চাই মেলি আহিলোঁ জিলাপি খাবলৈ। ৰাস হওক পূজা হওক জিলাপি খোৱাটো মোৰ মেণ্ডেটৰী, জানেনে? আজিৰ ভিডিঅ'টো